এহাল কৃপণ প্ৰতিপত্নী আৰু এদিনৰ এটি কাহিনী। এখন চহৰত এহাল অতি কৃপণ প্ৰতিপত্নীয়ে বাস কৰিছিল। তেওঁলোক ইমানেই কৃপণ আছিল যে সদায় নিশা খোৱাৰ সময়ত কোনো আলহী অথবা বন্ধু বান্ধৱৰ ঘৰত উপস্থিত হয়গৈ। সৌজন্যমূলকভাৱে ভাত খাই যাব বুলি ক'লে তেওঁলোক খোৱা টেবুলত বহি যায়। বন্ধৰ দিনততো কোনো কথাই নাই। খোৱা লোৱাৰ লগতে মস্তি কৰা ৰাস্তাও তেওঁলোকে উলিয়াই লয়। তেওঁলোক আনৰ ঘৰলৈ গৈ খাই লৈ মস্তি কৰিছিল ঠিকেই, কিন্তু তেওঁলোকৰ ঘৰলৈ কোনোবা ফুৰিবলৈ আহিব খুজিলেই বিভিন্ন অজুহাত দেখুৱাই সেয়া নাকচ কৰিছিল। কিন্তু এদিন হঠাৎ কোনো খবৰ নিদিয়াকৈ তেওঁলোকৰ পেহীয়েক আৰু তেওঁৰ পৰিয়াল ইহঁতৰ ঘৰলৈ আহিল। বহুত সময় কথা বতৰা পতাৰ পিছত কৃপণ প্ৰতিপত্নীয়ে ভাবিলে যে আলহীক খানা খুৱাবই লাগিব, কিন্তু তেওঁলোকে খুৱাব কি? ইমানটো খৰচো কৰিব নোৱাৰে। গতিকে তেওঁলোকে এটা বুদ্ধি সাজিলে। পতিয়ে পেহীয়েকৰ ফালে চাই পত্নীক ক'লে, পেহী বহুত দিনৰ পিছত আমাৰ ঘৰলৈ আহিছে, গতিকে ভাত দাইলৰ লগতে অলপ মটৰ পনীৰো বনাবা। মটৰ পনীৰৰ কথা শুনি পত্নীৰ অৱস্থা নোহোৱা হ'ল। তাই মনে মনে ভাবিলে, কাম নাই আৰু কিহৰ গৰজ পৰিছে মটৰ পনীৰ খুৱাই ইমান টকা খৰচ কৰিবলৈ। সেয়া ভাবি তাই মুখেৰে কিবা কিবি ভোৰ ভৰাই পাকঘৰলৈ গ'ল। পিছে পিছে পতিও পাকঘৰলৈ গ'ল আৰু মটৰ পনীৰৰ পৰিকল্পনাৰ ৰহস্যৰ বিষয়ে পত্নীক ক'বলৈ ধৰিলে। চোৱা, তুমি কেৱল ভাত আৰু দাইল বনোৱা, কিন্তু আলহীৰ এনেকুৱা ধাৰণা হ'ব লাগে যেন তুমি সিহঁতক মটৰ পনীৰ খুৱাব খুজিছা। পত্নীয়ে একো বুজি পোৱা নাছিল। গতিকে তাই পতিক সুধিলে, এইটো কেনেকৈ সম্ভৱ? আমি সিহঁতক দাইল ভাত খুৱাম আৰু সিহঁতে ভাবিব আমি সিহঁতক মটৰ পনীৰ খুৱাব বিচাৰিছোঁ। পতিয়ে পত্নীক তেওঁৰ পৰিকল্পনাটো বুজাই দিলে। তুমি এনেকুৱা কৰা, পাকঘৰলৈ গৈ তুমি দাইল ভাত বনোৱা। যেতিয়া দাইল ভাত হৈ যাব মোক পাকঘৰৰ পৰাই চিঞৰি ক'বা, খানা ৰেডি হৈছে, কাঁহী বাতিবোৰ ডাইনিঙলৈ আনা। পত্নীয়ে অতি মনোযোগেৰে কথাখিনি শুনিলে আৰু তাৰ পিছত কি হ'ব জানিবলৈ অতি ব্যগ্ৰ হৈ পৰিল। তেতিয়া পতিয়ে আচল কথাখিনি ক'লে, যেতিয়া মই ডাইনিঙত কাঁহী বাতি সাজু কৰিবলৈ ধৰিম, তেতিয়া তুমি কিবা এটা বাচন শব্দ হোৱাকৈ তলত পেলাই দিবা। মই যেতিয়া তোমাক সুধিম কি পৰিল, তেতিয়া তুমি উত্তৰ দিবা যে মটৰ পনীৰৰ কেৰাহীটো পৰি গ'ল, এতিয়া দাইল ভাতে খাব লাগিব। পত্নীয়ে দাইল ভাত বনালে আৰু পৰিকল্পনা অনুসৰি পতিক চিঞৰি ক'লে, খানা ৰেডি হৈছে, কাঁহী বাতি সাজু কৰা। খন্তেক পিছতে পাকঘৰৰ পৰা কিবা পৰা শব্দ আহিল। পতিয়ে সুধিলে, কি পৰিল? সেইফালৰ পৰা একো উত্তৰ নহাত পতি পাকঘৰলৈ গ'ল। পতিয়ে দেখিলে দালিৰ পাত্ৰটো মাটিত পৰি গৈছে। এনে অৱস্থাত পতি পত্নী দুয়োৰে জীৱ উৰি গ'ল। মটৰ পনীৰৰ নাটকৰ সমাপ্ত হ'ল। অতি দুখমনেৰে পতিয়ে হোটেলৰ পৰাই দাইল আৰু মটৰ পনীৰ কিনি আনি আলহীক খুৱাবলগীয়া হ'ল। ভাবিছিল কম খৰচেৰে কাম চলিব, কিন্তু তাৰ বিপৰীতে অধিক খৰচহে কৰিবলগীয়া হ'ল। ইয়াকে কয়, শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।